পেঞ্চন বৃদ্ধিক লৈ পেলাই এখন শেহতীয়া নটিছ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত। ইয়াতে ডেট দেখিছে 17 ডিচেম্বৰ 2024, অৰ্থাৎ 17 তাৰিখে এই নটিছখন পাব্লিছ কৰা হৈছে। আৰু ইয়াতে কোনসকল পেঞ্চনাৰে তেওঁলোকৰ পেঞ্চন 45,300 টকা পৰ্যন্ত তেওঁলোকৰ বৃদ্ধি হৈছে, আমি গোটেইখিনি কথা ইয়াতে জানিবলৈ চেষ্টা কৰিম। স্ক্ৰীনত দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰত চৰকাৰ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, গৃহ মন্ত্ৰালয়, ফ্ৰীডম ফাইটাৰ্ছ ৰিহেবিলিটেশ্যন ডিভিজন। ছাবজেক্টটো চাওক, গ্ৰেণ্ট অফ ডিয়াৰনেছ ৰিলিফ টু চেণ্ট্ৰেল ফ্ৰীডম ফাইটাৰ্ছ পেঞ্চনাৰ্ছ 1/7/2024 ৰিগাৰ্ডিং। ইয়াতে দিয়া আছে যি চেণ্ট্ৰেল ফ্ৰীডম ফাইটাৰ্ছ পেঞ্চনাৰ্ছ আছে তেওঁলোকৰ ডিয়াৰনেছ ৰিলিফ গ্ৰেণ্ট কৰাৰ কথা লৈ পেলাই ইয়াতে কোৱা হৈছে। ইয়াতে কি লিখা আছে আমি অকণমান চাবলৈ চেষ্টা কৰিম। আই এম ডিৰেক্টেড টু ৰেফাৰ টু দিছ মিনিষ্ট্ৰী লেটাৰ নম্বৰ ইয়াতে আছে, ডেট আছে। ৰিগাৰ্ডিং 48% ডিয়াৰনেছ ৰিলিফ টু বি পেড টু দ্য ফ্ৰীডম ফাইটাৰ্ছ পেঞ্চনাৰ্ছ, ডেট দিয়া আছে। এণ্ড টু চে ডেট ৰিচেণ্টলি ডিয়াৰনেছ ৰিলিফ in respect to central government pensioners has been enhanced by 3% by the government of India. Ministry of Personnel, Public Grievance Pensions Department of Pensioners Welfare, New Delhi, Office Memorandum yete number dia ase, date dia ase. Hence the dearness relief admissible to the Central Freedom Fighters spouse daughter pensioners shall be enhanced from to existing rate of 48% to 51%. ইয়াতে আপোনালোকে ক্লিয়াৰলি দেখা পাইছে যে 48%ৰ পৰা 51%লৈকে বৃদ্ধি কৰা হৈছে, অৰ্থাৎ 3% বৃদ্ধি কৰা হৈছে। আৰু 3% বৃদ্ধি কৰা হোৱাৰ পিছত ইয়াতে চাওক, আপোনালোকে দেখিছে কেটেগৰী অফ ফ্ৰীডম ফাইটাৰ্ছ, এইটো 1 2 3 4 নেকি কেটেগৰী দিয়া আছে। আৰু ইয়াতে বেছিক এমাউণ্ট অফ পেঞ্চন, যিটো বেছিক পেঞ্চন থাকে সেইটো বেছিক পেঞ্চনৰ কথা ইয়াতে দিয়া আছে, 30,000, 8,000, 26,000 তেনেকৈ। আৰু ইনহেন্স এমাউণ্ট অফ পেঞ্চন আফটাৰ এডিং 51% দিয়াৰ, 3% ইনহেন্স হোৱাৰ পিছত তেওঁৰ কিমানখিনি আছে ইয়াতে আপোনালোকে দেখাই পাইছে। আৰু ইয়াতে কথাটো এনেকুৱা যে 3% যেতিয়া ইনক্ৰিজ হোৱাৰ লগে লগে আগতে 48% আছিলে, 48% মানে 30,000 টকা যোগ 30,000ৰ 48% এনেকৈ যোগ কৰিলে যিখিনি আছিলে তেওঁ সেইখিনি পাই আছিলে। কিন্তু এতিয়া 30,000 টকা যোগ 30,000ৰ 51% সেনেকৈ যোগ কৰি পেলাই আমি 45,300 ৰুপিজ তেওঁৰ বৰ্তমান পেঞ্চন হ'ব। ঠিক তেনেকৈ বাকীখিনিও এনেকৈ ইয়াতে চাৰ্ট ইয়াতে দিয়া আছে, এনেকৈ চাব পাৰিব কথাখিনি।